हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। की खबर फ्रेंड्स, আপোনালোকৰ আশা কৰো ভালে আছে। মোৰো খবৰ ভালে। फ्रेंड्स, আজি মোৰ সৰু ৰুমটো মই কেনেকৈ অৰ্গানাইজ কৰি থা আজি আপোনালোকক দেখুৱাম। তেতিয়া হলে বলক বেছি দেৰি নকৰি আজিৰ এই ভিডিওটো আৰম্ভ কৰো, কাৰণ বেছি কথা পাতি থাকিলে আপোনালোকৰো আমনি লাগিব। তেতিয়া হলে বলক দেখুৱা আৰম্ভ কৰো। फ्रेंड्स, মোৰ এইটো ৰুমত সোমোৱা মেইন দৰজা হয়। ইয়াত নেটৰ পৰ্দা লগাইছো মই এনেকে। এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। फ्रेंड्स, रूमत सोमाय एनेके मैं सोफा चेयर एखन राखिছোঁ। ইয়াত ঠাইৰ অভাৱ সেইকাৰণে ইয়াতে দৰ্জাৰ সন্মুখতে ৰাখিছোঁ। फ्रेंड्स, মই ইয়াত এটা ফুলৰ টাব ৰাখিছোঁ। ইয়াতে সানফ্লাৱাৰ আছে, শোকেছৰ ওচৰতে ৰাখিছোঁ। আৰু মোৰ এইটো শোকেছটো এনেকে সজাই ৰাখিছোঁ সৰু সৰু বস্তু দি। তলত কাপবোৰ সজাই ৰাখিছোঁ। শোকেছৰ ওপৰত এটা ডাঙৰ টেডি বিয়াৰ ৰাখিছোঁ। টেডি বিয়াৰ হয়। আৰু ওপৰত টিভি আছে ৱালত। আৰু শোকেছৰ ওপৰত খৰাই এখন থৈছোঁ। আৰু এইটো হোম থিয়েটাৰ। আৰু এটা হাত আছে প্লাষ্টিকৰ। আৰু এইটো পেৰটৰ। আৰু ইয়াত সেই ৰাখিছোঁ মই ডাইনাছৰৰ। फ्रेंड्स, মই এইটো নিজে বনাইছোঁ, কেনেকুৱা হৈছে ক'ব লাভটো। আৰু ইয়াত এখন ফটো ৰাখিছোঁ। আৰু সাইডত মই টেডি বিয়াৰ এটা ৰাখিছোঁ সৰু। আৰু এই সসৰ বটলটো মই ডেকোৰেশন কৰিছোঁ, কেনেকুৱা হৈছে কমেন্টত জনাব আপোনালোকে। আৰু ইয়াত এটা হোম থিয়েটাৰ আছে। আৰু ইয়াত বাকি ৰিমোট এইবোৰ ৰাখিছোঁ। আৰু শোকেছৰ ওচৰতে মই সোফা এখন ৰাখিছোঁ দীঘলটো। ইয়াত ৰাখিছোঁ মই এনেকৈ ডেকোৰেশন কৰি ৰাখিছোঁ। আৰু এইটো মোৰ বেড হয়। फ्रेंड्स, मोर एटुए बेडरूम, एटुए ड्रॉइंग रूम है। बेलेग के तेनुका नाइ। एटा रूम साइडत आछे सरू। एटु बेड है। फ्रेंड्स, बेडर ओसरत एनेके मैं रानार एखन राखिছোঁ भरि मुछार कारणे। फ्रेंड्स, सोफार ओसरते मैं एटा टी टेबल राखिছোঁ सरुके, प्लास्टिकर है टी टेबलটো। यात फुলৰ टाब राखिছোঁ। আৰু ইয়াত ট্ৰেট মই সজাই ৰাখিছোঁ। এটো নহৰু হয়, এবোৰ মাটিৰ হয়। আৰু এটো অমিতা, এটো ফুলকবি, ইয়া সৰু সৰু শংখবোৰ ৰাখিছোঁ ইয়াত। এবোৰ শংখ। আৰু এটো তিতা কেৰেলা, এটো ৰঙালাও, এটো পিয়াজ, আৰু এটো ক্যাপসিকাম। টেবুলৰ ওচৰতে মই আৰু এটা চেয়াৰ ৰাখিছোঁ সোফাৰ। এটো এতিয়া আপোনালোকক মই ওপৰত কেনেকুৱাকে ডেকোৰেশন কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। फ्रेंड्स, या सिलिंगर ऊपर मैं एनेके फुलर टाब एटा राखिছোঁ। আৰু এটা চৰাই আছে। আৰু এই ওচৰত এটা চৰাই ৰাখিছোঁ। আৰু এইটো মাংকি। আৰু দুৱাৰ মুখত মই এনেকে ভগৱানৰ ফটো ৰাখিছোঁ দৰ্জাৰ সন্মুখত। টেডি হয়। ৱালখনত মই ষ্টিকাৰ লগাইছোঁ। এইটো ষ্টিকাৰ। আৰু এনেকে ঘড়ী এটা ৰাখিছোঁ ওপৰত। আৰু ইয়াত এটা ফটো ফ্ৰেম ৰাখিছোঁ, বাৰ্ডৰ হয় এইটো। আৰু এইটো মই ৱাল হেংগিঙত সজাই ৰাখিছোঁ সৰু সৰু পুতলা, ফুলৰ টাব এনেকুৱাকে সজাই ৰাখিছোঁ মই। ওপৰত দুটা ফুলৰ টাব আছে। আৰু মাজত মই শ্ৰীকৃষ্ণক ৰাখিছোঁ। আৰু ইয়াত বাটাৰফ্লাই পাঁচটা লগাইছোঁ। আৰু ওপৰত টেডি, আৰু এইটো ফ্লাৱাৰ। আৰু ইয়াৰ এইটো এটা পুতলা ৰাখিছোঁ। ইয়াত টেডি এটা আছে। আৰু গণেশৰ মুখ এনেকে সজাই ৰাখিছোঁ মই ৱালত। তাৰে ওপৰত মই বাটাৰফ্লাই দিছোঁ। আৰু এনেকে फ्रेंड्स, এইটো আমাৰ ফ্যামিলি ফটো হয়। এইটো মই, এইটো হাজবেন্ড, আৰু এইটো মোৰ ছোৱালী। এইটো কামাখ্যাত উঠিছিলোঁ ফটোখন। এইটো কিহৰ ফ্ৰেম জানেনে फ्रेंड्स? এইটো আইনা এখন আছিল। আইনাখন উলিয়াই দি কেনে এইটো মোৰ ফটো বান্ধি থৈছোঁ ইয়াত, ফ্যামিলি ফটো। ওপৰত প্লাষ্টিক দি দিছোঁ। এইটো মোৰ হাজবেন্ড। ওপৰত ৰাধা কৃষ্ণ ফটো এখন ৰাখিছোঁ। আৰু ইয়াত বাৰ্ডবোৰ সজাই ৰাখিছোঁ ৱালত। চাৰিটা আছে। আৰু ইয়াত ঘোঁৰাৰ ফটো এখন থৈছোঁ। আৰু ইয়াত ৱালত শ্ৰীকৃষ্ণৰ ফটো এখন থৈছোঁ। ইয়াত বাৰ্বি এটা আছে। আৰু এইটো কপিল ফটো। আৰু ইয়াত ৰাধা কৃষ্ণৰ ফটো এখন থৈছোঁ।
ফ্ৰেণ্ডছ আজি মোৰ সৰু ৰুমটো অৰ্গেনাইজ আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব যদি ভাল লাগে লাইক এটা কৰি দিব আৰু প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহে মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশনসমূহ পাই থাকিব তেতিয়াহলে বলক ভিডিঅ'টো বেছি দীঘল নকৰি এখিনিতে সামৰণি মাৰিছো পৰৱৰ্তী অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছো